নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি খুব এটা ফেমাছ টপিক, যিকোনো কম্পিটিটিভ এক্সামত ইয়াৰ পৰা এটা হ'লেও প্ৰশ্ন আহে। সেই টপিকটো হৈছে টাইম এণ্ড ৱৰ্ক। টাইম এণ্ড ৱৰ্ক আপুনি যদি ইউটিউবত চাৰ্চ কৰে, যিকোনো আপুনি ভিডিঅ' যদি চাব বিচাৰে টাইম এণ্ড ৱৰ্কৰ ওপৰত, যদি আপুনি ইউটিউবত চাৰ্চ কৰে তেতিয়া হাজাৰটা ভিডিঅ' আহিব। আজি আমি এইটো ভিডিঅ'ত এই ভিডিঅ'টো কিয় স্পেচিয়েল, বাকী 10টা ভিডিঅ'তকৈ ইয়াৰ ডিফাৰেঞ্চটো কি হ'ব মই আপোনালোক আগতীয়াকৈ কৈ ল'ব বিচাৰিছোঁ। আজি এইটো ভিডিঅ'ত মুঠতে আমি প্ৰশ্ন আলোচনা কৰিম, টোটেল 5টা প্ৰশ্ন আলোচনা কৰিম। এই 5টা প্ৰশ্নত প্ৰথম 3টা প্ৰশ্ন কি হ'ব, বেছিক টাইপৰ প্ৰশ্ন হ'ব, যিকেইটা নেকি মই কি কৰিম ইয়াত শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰি আপোনাক কেনেদৰে সমাধান কৰিবলৈ মই শিকাম। কাৰণ যিহেতু মই এটা কথা ক'ব বিচাৰিছোঁ কি, মই যিহেতু যেতিয়া মই টাইম এণ্ড ৱৰ্কৰ ওপৰত ইউটিউবত চাৰ্চ কৰিছোঁ, যে ভিডিঅ'ত কেনেকৈ মই আলোচনা কৰিছে, যেতিয়া মই চাৰ্চ কৰি চাব বিচাৰিছোঁ, তেতিয়া মেক্সিমাম নাম্বাৰৰ ভিডিঅ'ত এটা কথা কৈ থোৱা আছে কি, মই যেনেকুৱা ধৰণৰ প্ৰশ্ন আজি আলোচনা কৰিম তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সিহঁতি এলচিএম মেথডত ছল্ভ কৰি ৰাখিছে। গতিকে আমি এলচিএম মেথড আজি নিশিকোঁ, এটা শ্বৰ্ট ট্ৰিক শিকিম, যিটোৰ দ্বাৰা নেকি আপুনি ছেকেণ্ডত টাইম এণ্ড ৱৰ্কৰ প্ৰশ্ন আপুনি এনচাৰ উলিয়াব পাৰিব। গতিকে এই ভিডিঅ'টো সেইবাবেই স্পেচিয়েল হ'ব। গতিকে মই কৈ ল'ব বিচাৰিছোঁ কি, প্ৰথম 3টা প্ৰশ্ন কি হ'ব, বেছিক হ'ব, যাৰ নেকি আমি শ্বৰ্ট ট্ৰিকটো কেনেকুৱা ধৰণৰ শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰিম সেই বিষয়ে আলোচনা কৰিম। পাছৰ 2টা প্ৰশ্নত আমি কি কৰিম, যে পাছৰ 2টা প্ৰশ্নৰ এটা প্ৰশ্ন DHS 2022ৰ নন টেকনিকেল পেপাৰখনত আহিছিলে, গতিকে সেইটো প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন আলোচনা কৰিম, আৰু তাৰ লগতে এটা ছেম টাইপৰ প্ৰশ্ন এটা আলোচনা কৰিম, কাৰণ কিয়নো সেই প্ৰশ্নটোৰ লেভেলটো অকণ হায়াৰ লেভেল। কিন্তু এই শ্বৰ্ট ট্ৰিককেইটা আমি কেনেদৰে ব্যৱহাৰ কৰিম সেই কুৱেশ্যনটোত মানে, কাৰণ যিহেতু সেইটো যিটো আমাৰ নন টেকনিকেল পেপাৰখনত আহিছিলে, প্ৰশ্নটোৰ লেভেলটো অকণমান ওপৰত আছে, গতিকে সেইটো মই বুজাবৰ বাবে মই 2টা প্ৰশ্ন একেধৰণৰ আলোচনা কৰিম। যদি আপুনি চাব বিচাৰিলে আপুনি প্ৰথম ভিডিঅ'টো যদি প্ৰথমটোৱে বুজি পায়, প্ৰথম প্ৰশ্নটোৱে যদি বুজি পায়, পিছৰ ভিডিঅ'টো পিছৰ প্ৰশ্নটো নাচালেও হ'ব, প্ৰথম প্ৰশ্নটো চালেই আপোনাৰ বাবে হৈ যাব। ঠিক আছে, গতিকে আমি পলম নকৰি প্ৰশ্নকেইটা আলোচনা কৰোঁ আহক। এতিয়া চাওঁ আহক আমি প্ৰথমটো প্ৰশ্ন, যিটো প্ৰথমটো প্ৰশ্ন খুব বেছিক প্ৰশ্ন এটা লৈছোঁ, কাৰণ আমি যিহেতু এইটো টাইম এণ্ড ৱৰ্কৰ প্ৰথমটো ভিডিঅ', গতিকে প্ৰথম ভিডিঅ'টো আমি বেছিক কুৱেশ্যন আলোচনা কৰিম। ঠিক আছে, চাওঁ আহক। কি কৈছে, এয়ে 5 দিনত এটা কাম কৰিব পাৰে, বিয়ে 6 দিনত সেই কামটো কৰিব পাৰে, দুয়োজনে একেলগে কাম কৰিলে কিমান দিন লাগিব। তাৰমানে কাম এটা আছে, সেই কামটো এয়ে কামটো কমপ্লিট কৰিব পাৰে 5 দিনত, তাৰমানে এ নামৰ ব্যক্তিজনে সেই কামটো কমপ্লিট কৰিব পাৰে 5 দিনত, বি নামৰ ব্যক্তিজনে সেই একেটা কামকে কমপ্লিট কৰিব পাৰে 6 দিনত। গতিকে দুয়োজনে যদি সেই কামটো একেলগে কৰিব বিচাৰে তেতিয়া কিমান দিনত কমপ্লিট কৰিব পাৰিব। গতিকে ইয়াৰ বাবে শ্বৰ্ট ট্ৰিকটো কি, আপুনি ফৰ্মুলা হিচাপে আপুনি যিহেতু মেথছৰ যেতিয়া ক্লাছ কৰি আছে, যিটো ক্লাছ লৈছে, তেতিয়াহ'লে আপুনি বহি আৰু কলম এটা লৈ ল'ব, তেতিয়া নোট কৰি ৰাখিব পাৰিব। এতিয়া আপুনি এই ফৰ্মুলাটো কেনেকৈ লিখি ৰাখিব, যদি এ নামৰ ব্যক্তিজন, আপুনি এই যিকোনো এজন ব্যক্তি কোনো এটা কাম X দিনত কৰিব পাৰে, তাৰমানে কোনো এটা কাম যদি X দিনত কৰিব পাৰে, আৰু বিয়ে সেই কামটো Y দিনত যদি কৰিব পাৰে, তেতিয়াহ'লে A প্লাছ বি, তাৰমানে দুইজন একেলগে সেই কামটো কিমান দিনত কৰিব পাৰিব, তাৰ সেই এনচাৰটো কেনেকৈ উলিয়াব পাৰিম আমি, X ইনটু Y, আৰু তলত হ'ব, ওপৰত হ'ব X ইনটু Y, তলত হ'ব X প্লাছ Y কি হ'বগৈ, ডেইজ হ'ব। গতিকে যদি এ নামৰ ব্যক্তিজনে এটা কাম X দিনত কৰে, বি নামৰ ব্যক্তিজনে যদি সেই কামটো Y দিনত কৰিব পাৰে, তেতিয়াহ'লে দুইজন একেলগে, তাৰমানে এ আৰু বিয়ে একেলগে কামটো কিমান দিনত কৰিব পাৰিব, X ইনটু Y, ওপৰত হ'ব X ইনটু Y, তলত হ'ব X প্লাছ Y ডেইজ, তাৰমানে দিনত, ইমান দিনত একেলগে সেই কামটো কমপ্লিট কৰিব পাৰিব। গতিকে এই শ্বৰ্ট ট্ৰিকটো ব্যৱহাৰ কৰি আমি এই প্ৰশ্নটো সমাধান কৰিম। এতিয়া চাব, প্ৰশ্নটোত কি কৈ থোৱা আছে, এ নামৰ ব্যক্তিজনে সেই কামটো কমপ্লিট কৰিব পাৰে কেইদিনত, 5 দিনত, আৰু বি নামৰ ব্যক্তিজনে সেই কামটো কৰিব পাৰে কিমান দিনত, 6 দিনত। গতিকে দুইজনে যদি একেলগে কামটো কৰিব বিচাৰে তেতিয়া এনচাৰটো কিমান হ'ব, দুইজনে যদি একেলগে কৰিব বিচাৰে তেতিয়া এনচাৰটো কিমান হ'ব, আমি লিখিম কি, X ইনটু Y আছিলে ফৰ্মুলা মতে, গতিকে আমাৰ Xৰ জেগাত 5 আছে, Y জেগাত 6 আছে, গতিকে 5 ইনটু 6 হ'ব এইটো, আৰু তলত হ'ব ইহঁতৰ যোগফলটো 5 প্লাছ 6, তাৰমানে X প্লাছ Y, গতিকে 5 প্লাছ 6 হ'ব, তাৰমানে আমি পামগৈ কি, 5 6 গুণ 30, তলত হ'বগৈ 11। গতিকে সাধাৰণতে আপুনি যেতিয়া টাইম এণ্ড ৱৰ্কৰ যেতিয়া প্ৰশ্ন দেখিব ন, তাত যিবোৰ MCQ দিয়া থাকিব, সেইবোৰ সাধাৰণতে এনেকৈ মিশ্ৰ ভগ্নাংশত থাকিব পাৰে, মিশ্ৰ ভগ্নাংশ বা মিছ ফ্ৰেকশ্যন, সেই তাত থাকিব পাৰে। গতিকে ইয়াৰ কোনটো এনচাৰ হ'ব, আমি যদি কৰি চাওঁ,
এইটো 2 ঘাং 22 22 8 30 গতিকে অপশ্যন নম্বৰ কোনটো হ'ব চিটো হ'ব এতিয়া মিক্স ফ্ৰেকশ্যন কেনেকৈ কৰে এই কথাটো মই শ্বৰ্টকৈ কৈ যাব বিচাৰোঁ কেনেকৈ আমি উলিয়াওঁ আচলতে যিহেতু চাওকচোন ইয়াত ওপৰত 30 আছে তলত কি আছে 11 আছে তাৰমানে আমি কি কৰিব লাগে 30টো কি কৰিব লাগে 11 কি কৰিব লাগে হৰণ কৰিব লাগে গতিকে প্ৰথমতে দুবাৰ দিলোঁ 2 ঘাং কিমান 22 হ'ব আৰু তলত বাকী থাকি যাব 8 গতিকে 11 যোৱা 8 হৰণ নাযায় গতিকে ইয়াক মিক্স ফ্ৰেকশ্যনত লিখিলে কেনেকৈ লিখা হয় জানেনে যে প্ৰথম কথা আমি কোনে হৰণ কৰিছিলোঁ 11 গতিকে 11টো ইয়াত তলত আছেই কাৰণ এই 11টো তলত আছেই নহয় জানো গতিকে 11টো তলত লিখিমেই গতিকে 11টো তলত আছিলে মই এইটো ইয়াত লিখিছোঁ ইয়াত লিখিলে বেছি ভাল হ'ব 11টো তলত আছিলে গতিকে 11টো তলতে ৰাখক আপুনি ঠিক আছে 11 যেতিয়া 30 হৰণ কৰিছিলে কেইবাৰ গ'ল 11টোৱে 30 হৰণতে কেইবাৰ গ'ল দুবাৰ গ'ল দুইটো ইয়াত ৰাখিব ঠিক আছে আৰু বাকী কিমান থাকি গ'ল ভাগ শেষ থাকি গ'ল 8 গতিকে 8টো আপুনি ওপৰত ৰাখিব গতিকে এইটো হ'বগৈ মিশ্ৰ ভগ্নাংশ যদি 30/11টো যদি মিশ্ৰ ভগ্নাংশ লিখিব বিচাৰোঁ এনেকুৱাটো নহ'ব গতিকে এইটো অপশ্যন কাৰ লগত মিলিছে অপশ্যন নম্বৰ চি লগত মিলিছে গতিকে প্ৰথম প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আৰু শ্বৰ্টটিকটো আপুনি সৰুকৈ নোট কৰি ৰাখিব ঠিক আছে এইটো খুব ইজি প্ৰশ্ন আৰু ইজি ট্ৰিক হয় আপোনালোকে এক্সামত যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে এইটো ফ'ল' কৰিব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাওঁ আহক এতিয়া চাওঁ আহক আমি দ্বিতীয়টো প্ৰশ্নটো কৈছে কি আমাক এ আৰু বি এ একেলগে 6 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে আৰু সেই কামটো এ অকলে 9 দিনত সম্পূৰ্ণ কৰিব পাৰে তেন্তে বি এ অকলে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব আমি সেইটো নিৰ্ণয় কৰিব লাগে এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন খুব টান প্ৰশ্ন বুলি নকওঁ এইটো এটা বেছিক প্ৰশ্ন হয় কিন্তু খুব ইম্পৰ্টেণ্ট হয় গতিকে ইয়াৰ বাবে আমি কেনেদৰে আমি এই প্ৰশ্নটো কেনেদৰে সমাধান কৰিম বা ইয়াৰ বাবে শ্বৰ্টটিকটো কি হ'ব সেইটো বিষয়ে প্ৰথমতে আলোচনা কৰি লওঁ আহক এতিয়া কথা হ'ল কি ইয়াৰ শ্বৰ্টটিকটো হ'ব কি যদি দুজন ব্যক্তি এ আৰু বি হয় ইহঁতি যদি দুজন একেলগে লগ লাগি এটা কাম যদি x দিনত সম্পূৰ্ণ কৰিব পাৰে এ আৰু বি দুটাই লগ লাগি সেইদিনে a + b লিখিছোঁ আৰু মানে এ আৰু বি লগ লাগি যদি এটা কাম x দিনত কৰিব পাৰে আৰু ইয়াত এ হওক বা বি হওক কোনো প্ৰশ্ন নাই এইটো যে এ হওক বা বি হওক কামটো অকলে y দিনত কৰিব পাৰে ঠিক আছে তেন্তে ধৰক ছাপ'জ যেনিবা ইয়াত বোলে ইয়াত এই প্ৰশ্নটো এ বুলি মেনশ্যন কৰি আছে এ 9 দিনত কৰিব পাৰে বুলি কৈ থোৱা আছে ঠিক আছে এতিয়া বি এ উলিয়াব লাগে কেতিয়া প্ৰশ্নটো এনেকৈ আহিব পাৰে কি যে বি এ 9 দিনত কৰিব পাৰে তেতিয়া এ কিমান দিনত কৰিব পাৰিব তাৰমানে এ কিমান দিনত অকলে কৰিব পাৰিব তেতিয়া প্ৰশ্ন তেনেকৈ সুধিব পাৰে গতিকে সেইকাৰণে কৈছোঁ ইয়াত এ হওক বা বি এ হওক কোনো অসুবিধা নাই মানে এজন ব্যক্তি কোনোবা এজন থাকিলেই হ'ল কাৰণ প্ৰতিজনৰ বাবে ফৰ্মুলাটো একেটাই হ'ব ইয়াত এ দিয়ক বা বি এ দিয়ক তাক আমি ৱাই বুলি মানি ল'ম ঠিক আছে এতিয়া ভাবিলোঁ এই প্ৰশ্নটো এ কথা দি আছে ন এ কথা দিছে মই বিটো নাই বুলি ভাবি লৈছোঁ যে এ কামটো ৱাই দিনত কৰিব পাৰে মই বিটো কাটি দিছোঁ তেতিয়াহ'লে বি নামৰ ব্যক্তিজনে অকলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব সেই ফৰ্মুলাটো কি হ'ব ওপৰত হ'ব x * y আগতো নিচিনা ফৰ্মুলাটো একেটাই হ'ব তলত হ'বগৈ y - x হ'ব কিন্তু y - x ডেইজ এইটো কথা মনত ৰাখিব তলত হ'ব y - x কিন্তু কিছুমান কিতাপত আপোনালোকে ন'টিচ কৰি দেখা পাব এইটো কিন্তু x - y লিখি থোৱা আছে x - y নহয় x - y হ'লে আপোনাৰ মানে ভেলুটো আহিব শুদ্ধ ভেলু আহিব কিন্তু নিগেটিভত আহিব তাৰমানে ঋণাত্মকত আহিব গতিকে আমি পজিটিভত আহিবলৈ আমি কি কৰিম y - x কৰিম ঠিক আছে গতিকে বি এ এই কামটো কিমান সম্পূৰ্ণ কৰিব পাৰিব x * y / y - x ঠিক আছে গতিকে ইয়াত এক্সৰ জেগাত কোন আছে আমি যদি এই প্ৰশ্নটো ন'টিচ কৰোঁ এক্সৰ জেগাত কি আছে 6 আছে আৰু y জেগাত কোন আছে 9 আছে গতিকে আমাৰ ফৰ্মুলাটো কি হ'ব এতিয়াহ'লে বি এ অকলে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব x * y / কি হ'বগৈ y - x গতিকে জেগাই ভেলুবোৰ পুট কৰি দিওঁ এক্সৰ জেগাত কিমান আছে আমাৰ এক্সৰ জেগাত 6 আছে এক্সৰ জেগাত আমাৰ ভেলু আছে 6 আৰু y জেগাত আছে 9 তলত হ'বগৈ y জেগাত 9 নহয় জানো 9 - কি হ'ব 6 হ'বগৈ গতিকে ওপৰত আমি যদি চাওঁ তলত হ'ব 3 ওপৰত 6 * 9 আমি এনেদৰে ৰাখি থ'ম ইয়াক বেছিকৈ কৰাৰ প্ৰয়োজন নাই কাৰণ যিহেতু পূৰণ কৰি ল'ব প্ৰয়োজন নাই পূৰণ কৰিলে আপোনাৰ এনেই কাম বাঢ়িব 3 যদি ইয়াক কাটি দিওঁ 9 কাটিলে কিবা যাব 3 × 3 = 9 3 × 3 = 9 হ'ল গতিকে এই 6 থাকিলে ওপৰত আৰু 3 থাকিলে 3 × 6 = কিমান হ'লগৈ 18 তাৰমানে অকলে যদি বি এ কামটো কৰিব বিচাৰে 18 দিনত কমপ্লিট কৰিব পাৰিব গতিকে শুদ্ধ অপশ্যনটো কোনটো হ'ব ডিটো হ'ব খুব ইজি ট্ৰিক চাওক আপোনালোকে নিজে নিশ্চয় বুজিব পাৰিছে যে কেনেদৰে আমি এইটো কিমান ইজি ট্ৰিক ইউজ কৰি উত্তৰটো উলিয়াব পাৰিছোঁ গতিকে আপোনালোকে কপিখনত এই ফৰ্মুলাটো লিখি ৰাখিব যে এ বি এ লগ লাগি যদি x দিনত কৰিব পাৰে আৰু এ যদি y দিনত কৰিব পাৰে তেতিয়া বি এ অকলে কিমান দিনত কৰিব x * y
ডিভাইডেড বাই y মাইনাছ x দিনত কৰিব পাৰিব ঠিক আছে এই সূত্ৰটো মানে এই ফৰ্মুলাটো আপোনালোকে লিখি ৰাখিব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ এতিয়া আমি চাওঁ আহক তৃতীয়টো প্ৰশ্ন আমাক কি কোৱা আছে a চাৰি দিনত এটা কাম কৰিব পাৰে a চাৰি দিনত এটা কাম কৰিব পাৰে b সেই কামটো 5 দিনত কৰিব পাৰে আৰু c সেই কামটো কিমান দিনত কৰিব পাৰে 10 দিনত কৰিব পাৰে তেন্তে a b c একেলগে কামটো কৰিবলৈ কিমান দিন লাগিব তাৰ মানে ইয়াত কথা আছে a b c তিনজন ব্যক্তি আছে সিহঁতে যদি কামটো অকলে কৰে ন a 4 দিন সময় ল'ব b 5 দিন সময় ল'ব c 10 দিন সময় ল'ব কিন্তু এই তিনজন যদি সেই একেটা কামকে যদি একেলগে কৰিব বিচাৰে সেই এটা কাম আছিল সেই কামটো যদি a b c তিনজনে যদি একেলগে কৰিব বিচাৰে তেন্তে সিহঁতক কিমান দিন সময় লাগিব আমি হেতু নিৰ্ণয় কৰিব লাগে এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন এনেকুৱা প্ৰশ্ন এক্সামত যিকোনো এক্সামত অহা দেখা পোৱা যায় গতিকে ইয়াৰ বাবে আমি শৰ্ট ট্ৰিক কিটো ব্যৱহাৰ কৰিম আপুনি লিখি ল'ব যে যদি a নামৰ ব্যক্তিজনে কোনো এটা কাম যদি x দিনত কৰিব পাৰে সম্পূৰ্ণ কৰিব পাৰে b নামৰ ব্যক্তিজনে সেই কামটো যদি সেই একেটা কামকে y দিনত যদি কৰিব পাৰে যদি c নামৰ ব্যক্তিজনে সেই একেটা কামকে যদি z দিনত কৰিব পাৰে সম্পূৰ্ণ কৰিব পাৰে তেন্তে এই তিনিজন ব্যক্তি তাৰ মানে a + b + c তিনজন একেলগে বুজাইছে একেলগে সেই কামটো কিমান দিনত কৰিব পাৰিব তাৰ বাবে ফৰ্মুলাটো হ'ব কি ওপৰত হ'বগে x * y * z মানে হিহঁতৰ ওপৰত x * y * z হ'ব তলত কি হ'বগে x * y প্ৰথমে x ৰ লগত y * কৈ পাতিম প্লাস পাতিম হল তাৰপিছত y * z তাৰপৰা লিখিম y * z প্লাস লিখিম আমি কি লাষ্টত z আৰু x কি হ'ব a b c তিনিজনে যদি একেলগে কামটো কৰিব বিচাৰে তেন্তে হেতক কিমান দিন সময় লাগিব এটো লাষ্টত দেইছ কিমান সময় লাগিব ওপৰত হ'ব x * y * z তলত হ'ব xy প্লাস yz প্লাস zx গতিকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এই তিনিজন ব্যক্তিক কিমান সময় লাগিব আমি উলিয়াব পাৰিম গতিকে এই প্ৰশ্নটো যদি নটিচ কৰো x ৰ জাগাত কোন আছে 4 আছে x ৰ জাগাত 4 আৰু y জাগাত কোন আছে 5 দি থোৱা আছে আৰু z ৰ জাগাত কিমান দি থোৱা আছে 10 আছে গতিকে এই তিনজন ব্যক্তি a + b + c এই তিনজন ব্যক্তি যদি সেই কামটো যদি একেলগে কৰিব বিচাৰে তেতিয়া আমি যদি সমাধান কৰো ওপৰত আহিব কি x * y * z তেনে x ৰ জাগাত 4 আছে y জাগাত 5 আছে আৰু z ৰ জাগাত 10 আছে x * y * z হৈ গল তাৰপা লিখিব লাগিব কি x * y মানে কি 4 * 5 প্লাস y * z তাৰ মানে 5 * 10 তাৰপা কি হ'ব প্লাস তাৰপা কি হ'ব zx z মানে 10 x মানে কোন 4 ঠিক আছে এতিয়া ইয়াক আমি এটা সমাধান কৰিম কি হ'বগে ওপৰত আমি এটো পূৰণ কৰি নিদিও ইয়াৰ পূৰণফলটো উলিয়াই দিবলৈ কোনো প্ৰয়োজন নাই কাৰণ আমি এটা ডিফিকাল্ট কৰি নলওঁ আপুনি যেটা আমাৰ কেনসেল আউট হ'বগে কিছুমান গতিকে আপুনি প্ৰথম আপুনি আগতেকে পূৰণ কৰি পেলাই এনসাৰটো এটো পূৰণ কৰি টাইম পাস কৰি নাথাকিব কাৰণ ইয়াতো পূৰণটো ইজি হৈ আছে কিন্তু কেতিয়াবা এক্সামটো টান আহিব পাৰে ভ্যালুটোৱে তেতিয়া পূৰণ কৰি টাইম পাস নকৰিব কাৰণ আমাৰ কেনসেল আউট হ'ব পাৰে তাৰমানে কেনসেলেশন তাৰমানে হৰল কৰিব পৰা হ'ব পাৰে এটা 4 5 গুণ কি হ'ব ইয়াত 20 হ'ব এটো কিমান হ'বগে 5 গুণ সৰি 20 প্লাস দে এডাল প্লাস হ'ব এডাল 20 প্লাস আৰু কি হ'বগে এটো 5 গুণ 50 আৰু এটো হ'বগে 10 তাৰমানে 4 গুণ 40 তাৰমানে আমি যদি চাওঁ ইয়াত এনসাৰটো কিমান আহিবগে 4 * 5 থাকিলে তো 4 * 5 আৰু 10 থাকিলে * 10 আৰু ইয়াত 10 50 সৰি 20 আছে 20 50 70 40 110 110 পাতিলো 110 ৰ এটো শূন্য কাট যাব কেলে কাট যাব ইহাতৰ মাজত পূৰণফল আছে কেতিয়াবা আমি ভুল কৰো মাজত পূৰণফল নাথাকি যোগচিন থাকিলে কাটিবলৈ গুছি যাওঁ যোগচিন থাকিলে নহব এটোত পূৰণফল আছে ঠিক আছে শূন্য কাটি দিলো আৰু ইয়াত হ'বগে তলত 11 তলত থাকি ওপৰত থাকি গল 4 5 গুণ 20 গতিকে আমাৰ আহিলেগে 20 বাই কি হলগে 11 হলগে গতিকে আমি এটা মিশ্ৰ ভগ্নাংশ কোনটো হ'ব কৰি চাওঁ মিশ্ৰ ভগ্নাংশ কেনেকৈ সমাধান কৰে 1 11 লগত পূৰণ কৰিলে 1 11 11 11 9 যদি যোগ কোন কিমান হ'ব এটোৱে মানে 11 লগত পূৰণ কৰিব লাগে 11 আহিব 1 11 11 11 লগত 9 যোগ কৰিলে কি হ'ব 20 হ'ব তাৰমানে এতিয়া ইয়াৰ এনসাৰটো যদি কওঁ 20 বাই 11 হ'ব তাৰমানে গতিকে আমাৰ অপচন নাম্বাৰ এটোৱে কাৰেক্ট হ'ব বা এটো যদি কৈছালতেন কিমান হ'ব 2 11 22 22 9 22 9 31 হলতেন গতিকে এৰবুট বাকিটো হ'ব নোৱাৰে জাস্ট আপোনাক কৈ দেখাইছো গতিকে আমাৰ অপচন কোৱেশ্চন নাম্বাৰ 3 টো বাবে অপচন নাম্বাৰ কোনটো কাৰেক্ট হ'বগা অপচন নাম্বাৰ এ টো কাৰেক্ট হ'বগে যেটো নেকি 20 বাই 11 ঠিক আছে বুজি পাৰিছো গতিকে আপোনালোকে এই নোটটো লিখি ৰাখিব যে তিনিজন ব্যক্তিয়ে যদি একেলগে কৰিব যে আমি কেনেকুৱা ধৰণৰ ফৰ্মুলা বা কেনেকুৱা ট্ৰিক আমি ইউজ কৰিম ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক
এতিয়া আমি চাওঁ হওক 4 নম্বৰটো প্ৰশ্ন আমি কেলেণ্ডাৰৰ সমাধান কৰিম। এইটো খুব ইজি ট্ৰিক এটা দি আপোনাক বুজাওঁ, আপুনি চাব। কাৰণ আমি অলৰেডি 3টা ট্ৰিক ডিছকাছ কৰি আহিছোঁ আৰু ওপৰত 3টা প্ৰশ্ন আলোচনা কৰি আহিছোঁ। আৰু শেষৰটো ট্ৰিক কি আছিলে? এই ট্ৰিকটো আছিলে। মই অলৰেডি ইয়াত লিখি ৰাখিছোঁ কাৰণ ইয়াত ব্যৱহাৰ হ'ব। কিন্তু এই প্ৰশ্নটো আলোচনা কৰাৰ আগত মই এটা কথা বেছি কথা কৈ ল'ব বিচাৰোঁ। কাৰণ কিয়নো কাৰণ এই প্ৰশ্নটো যেতিয়া আমি সমাধান কৰিব যাম ন, সেই ট্ৰিকটো ইয়াত লাগিব। তাৰমানে এটা কথা চাব, মই আপোনাক ক'ব বিচাৰিছোঁ কি ছাপ'জ এটা কাম 2 দিনত কৰিব পাৰে। ঠিক আছে, এটা কাম কিমান কৰিব পাৰে? 2 দিনত কৰিব পাৰে। যদি নিচিনা আৰু এজন ব্যক্তি এড কৰি দিওঁ মই, A+A যেনিবা, তেতিয়াহ'লে সেই কামটো কৰিবলৈ মানুহজনক কিমান সময় লাগিব বাৰু? কাৰণ মানুহ এজন আছিলে, এটা কাম কৰোঁতে 2 দিন লাগে। কিন্তু মই আৰু এজন লগাই দিলোঁ তাত, একে টাইপৰ, মানে দুজন ব্যক্তি মানে ভাবিলোঁ এইটো সম্ভৱ নহয়, এইটো বাস্তৱতো সম্ভৱ নহয়, দুজন একে মানুহ মানে একেলগতে পাই যোৱাটো সম্ভৱ নহয়। কিন্তু মানি লওক আপুনি এক লাগে এটা কাম কৰিবলৈ 2 দিন, তেতিয়া মানুহৰ সংখ্যা বঢ়াই দিছোঁ। আৰু এজন মই সেই কামটোত কি কৰিলোঁ, এজন অলৰেডি আছিলে আৰু এজন তাত জইন কৰাই দিলোঁ সেই কামটো কৰিবলৈ। তেতিয়াহ'লে কি কৰিব পাৰিব? সেই কামটো এদিনত কৰিব পাৰিব, এদিনত কামটো কমপ্লিট কৰি দিব। তাৰমানে মানুহৰ সংখ্যা যদি বাঢ়ে, আপুনি জেনেৰেলি হ'ব যেতিয়া কাম এটা কৰি থাকোঁতে মানুহৰ সংখ্যা বাঢ়িব, তেতিয়া কি হ'ব? দিনৰ সংখ্যা কমি যাব। আকৌ উল্টাকৈ যদি কওঁ, মানুহৰ সংখ্যা যদি কমি যায়, এতিয়া চাওক 2A কৰিবলৈ কিমান লাগে? এদিন সময় লাগে। আৰু উল্টাকৈ চাব কথাটো কি, যিহেতু 2জন লগাই দিলোঁ, এদিনত কামটো হৈ গ'ল। আকৌ উল্টাকৈ আপুনি ভাবিব পাৰে যে আমি এটা কথা গম পালোঁ কি ইয়াৰ পৰা, যদি মানুহৰ সংখ্যা বাঢ়ে তেতিয়া দিনৰ সংখ্যা কমি যাব। আকৌ উল্টাকৈ ভাবক আপুনি, যেতিয়া মানুহৰ সংখ্যা কমিব, তাৰমানে 2জন আছিলে, 2জন আছিলে, এজন কৰি দিলোঁ, কি হ'ব? দিনৰ সংখ্যা বাঢ়িব। মানুহৰ সংখ্যা কমিলে দিনৰ সংখ্যা বাঢ়ি গুচি যাব, বা মানুহৰ সংখ্যা যদি বাঢ়ে দিনৰ সংখ্যা কমি যাব। ঠিক আছে, তেনেকুৱা ধৰণৰ কথাটো নহয় জানো? এতিয়া এই কথাটোকে ইয়াত কনচেপ্টটো ব্যৱহাৰ হ'ব আপুনি। গতিকে এই প্ৰশ্নটো আলোচনা কৰাৰ আগত মই এই কথাটো কৈ লৈছোঁ। কি কথাটো কৰিলোঁ? মানুহৰ সংখ্যা যেতিয়া বাঢ়িব, দিনৰ সংখ্যাটো কমি যাব। আকৌ উল্টাকৈ ক'লে হ'ব কি, মানুহৰ সংখ্যা যদি কমি যায়, দিনৰ সংখ্যাটো বাঢ়ি যাব। ঠিক আছে, এই কথাটো আপুনি মনত ৰাখিব। গতিকে এই কথাটোকে আমি এই প্ৰশ্নটো সমাধান কৰোঁতে টোটেলি মানে এই কনচেপ্টটো ব্যৱহাৰ হ'ব। গতিকে মই আগতীয়াকৈ প্ৰশ্নটো আলোচনা কৰাৰ আগত আপোনালোকক কথাটো কৈ ল'লোঁ। ঠিক আছে, এতিয়া চাব প্ৰশ্নতে কি কৈছে। ইয়াত কৈছে কি, A আৰু B এটা কাম 9 দিনত কৰিব পাৰে। এটা কাম A আৰু B লগ লাগি কিমান দিনত কৰিব পাৰে? 9 দিনত, 9 days। ঠিক আছে, 9 daysত কৰিব পাৰে। আৰু B আৰু C সেই কামটো 12 দিনত কৰিব পাৰে। B আৰু C সেইটো কিমান দিনত কৰিব পাৰে? 12 দিনত কৰিব পাৰে। আকৌ C আৰু A লগ লাগি সেই কামটো কিমান দিনত কৰিব পাৰে বুলি কৈছে? 18 দিনত কৰিব পাৰে বুলি কৈ থোৱা আছে আমাক। 18 দিনত সিহঁতি কামটো কমপ্লিট কৰিব পাৰে। ঠিক আছে, এতিয়া প্ৰশ্নটো সুধিছে কি, এই 3জন ব্যক্তি A B C যদি একেলগে সেই কামটো কৰিব বিচাৰে, তেন্তে সিহঁতক কিমান দিন লাগিব আমি নিৰ্ণয় কৰিব লাগে। এতিয়া এই প্ৰশ্নটো যে মই সমাধান কৰিম ন, এই ট্ৰিকটো ব্যৱহাৰ কৰিয়ে কৰিম। কোনটো? যে এক যদি X দিন লাগে, বিক যদি কোনো এটা কাম কৰিবলৈ, সেই কামটো কৰিবলৈ যদি Y দিন লাগে, চিক যদি Z দিন লাগে, তেন্তে সিহঁতে 3টা একেলগে কৰিবলৈ কিমান সময় লাগিব? XYZ ওপৰত হ'ব, তলত কি হ'ব? XY + YZ + ZX হ'ব। এই ফৰ্মুলাটো ট্ৰিকটো ব্যৱহাৰ কৰিম। চাব এতিয়া চাব A B কামটো কৰিবলৈ 9 দিন লাগে। এইটোক মই A Bটোক এজন ব্যক্তি বুলি ভাবি লৈছোঁ। এজন ব্যক্তি মানে ফাৰ্ষ্ট পাৰ্চন, এজন ব্যক্তি বুলি ভাবি লৈছোঁ মই। আৰু এইটোক মই B C যিটো 12 দিন লাগে, এইটোক মই ছেকেণ্ড পাৰ্চন দ্বিতীয়জন ব্যক্তি বুলি ভাবি লৈছোঁ। এই C 18 দিন লাগে, এইটোক মই থাৰ্ড পাৰ্চন বুলি ভাবি লৈছোঁ, তৃতীয়জন ব্যক্তি। তেতিয়া কেলৈ ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন ভাবি লৈছোঁ? এই ট্ৰিকটো ব্যৱহাৰ কৰিবলৈ। এজন ইয়াত ফাৰ্ষ্ট পাৰ্চন, বিটো ইয়াত ছেকেণ্ড পাৰ্চন, চিটো থাৰ্ড পাৰ্চন। তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ। মানে মই ইয়াত ভাবিলোঁ ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। কিন্তু এটা কথা চাব, মই ইয়াত ফাৰ্ষ্ট পাৰ্চন এজন ব্যক্তি বুলি ভাবি লৈছোঁহে হয়, কিন্তু ইয়াত A + B সোমাই আছে। ইয়াত A + কি সোমাই আছে? B সোমাই আছে। ইয়াত কি সোমাইছে? এজন ব্যক্তি, মই বেকগ্ৰাউণ্ডত ভৰাই দিছোঁ। কিন্তু A + B + সোমাই আছে। কিন্তু ইয়াত B + C সোমাইছে, সেইজনক মই এজন ব্যক্তি বুলি ভাবিছোঁ, B + C। ইয়াত কেইজন সোমাই আছে? ইয়াতো এজন বুলি ভাবিছোঁ, কিন্তু একচুৱেলি 2জন সোমাই আছে। এতিয়া এই ফৰ্মুলাটো ট্ৰিকটো যদি ব্যৱহাৰ কৰোঁ, কি হ'ব? কেতিয়া এজন ব্যক্তি, দুজন ব্যক্তি, 3 নম্বৰজন ব্যক্তি। গতিকে আমি এই ট্ৰিকটো যদি ব্যৱহাৰ কৰোঁ, কি হ'ব? XYZ, Xৰ জেগাত কোন আছে? 9 আছে, 9 বহাই দিয়ক। তাৰপিছত Y জেগাত কোন আছে? Y জেগাত আছে 12, আৰু জেডৰ জেগাত আছে 18 আছে। হ'ল, তলত কিমান হ'বগৈ? 9 × 12 হ'ব, X × Y প্লাছ Y × Z। Y × Z মানে কিমান হ'বগৈ? Y জেগাত আছে 12 × 18 হ'ব। হ'ল, প্লাছ Z × X, 18 × কি হ'বগৈ? 9 হ'ব।
এতিয়া এইটো সমাধান কৰিবলৈ আপুনি যেনেকৈ মন যায় তেনেকৈ কৰিব, কাৰণ এইটো আপুনি সমাধান কৰিব পাৰিব বুলি মই মানি লৈছোঁ মই। গতিকে মই এইটো সমাধান কৰি নেদেখাওঁ, যিহেতু বহুত সময় গুচি যাবগৈ। ইয়াৰ আপুনি সমাধান কৰিলে এনচাৰটো কিমান পাব গম পায়নে? 4 days পাবগৈ। এইটো আপোনাক মই সমাধান কৰি নেদেখাওঁ, কিয়নো প্ৰশ্নটো বহুত ডাঙৰ হ'বগৈ মই ছল্ভ কৰিবলৈ গ'লে। চ' আমি একচুৱেলি পালোগৈ কিমান বাৰু? এইটো সমাধান কৰাৰ পিছত 4 days পামগৈ। কিন্তু একচুৱেলি কি পালোঁ বাৰু? ইয়াত এ কেইটা আছে? দুটা আছে, তাৰমানে 2a। বি কেইটা আছে? বি দুটা যোগ কৰিলোঁ 2b। চি কেইটা আছে? দুটা আছে 2c। তাৰমানে আল্টিমেটলি যদি কওঁ 2টো কমন লৈ ল'লে এ 2 পূৰণ মানে 2 কিমান হৈ যাব? তাৰমানে 2টো কমন ল'লে a + b + c হৈ যাব। এতিয়া ইহঁতক কৰিবলৈ কিমান দিন লাগিলে? 4 days লাগিলে, 4 দিন লাগিলে। কিন্তু আমি উলিয়াব গৈ আছোঁ কি? a + b + c কৰিলে কিমান দিন সময় লাগিব সেইটো উলিয়াব গৈ আছোঁ। আমিতো দুগুণৰ কথাটো উলিয়াব যোৱা নাই। এতিয়া চাব a + b + c দুগুণ হৈ থাকোঁতে, এনেকুৱা দুগুণ মানুহৰ সংখ্যা দুগুণ হৈ থাকোঁতে 4 দিন লাগে। কিন্তু আমাক লাগে এগুণৰ, তাৰমানে এগুণ মানে কি? মানুহৰ সংখ্যা কমাই দিছোঁ মই। মানুহৰ সংখ্যা যেতিয়া কমাই দিম, কিমান কমালোঁ? ইয়াত দুগুণ আছিলে, এগুণৰ লাগে, গতিকে মই মানে কমাই দিলোঁ। মানুহ কিমান কমাই দিলোঁ? দুগুণ আছিল, তাৰে এগুণ আৰু কমাই দিলোঁ। কমাই দিলে কিমান হৈ যাব? সময়টো বাঢ়ি গুচি যাব লাগিব, কাৰণ যেতিয়া মানুহৰ সংখ্যা কমাই দিছোঁ দিনৰ সংখ্যা বাঢ়ি যাব। দিনৰ সংখ্যা কি হ'ব? দুগুণে কৰোঁতে 4 দিন লাগে, তেতিয়া এগুণে কৰোঁতে কিমান লাগিব? 8 দিন লাগিব। 8 দিন। গতিকে শুদ্ধ অপশ্যনটো হ'বগৈ ডি। গতিকে কুৱেশ্যন নম্বৰ 4টোৰ শুদ্ধ অপশ্যন হ'ব ডিটো। ঠিক আছে, 8 দিন লাগিব। এ বি চিয়ে যদি এই কামটো কৰিব যদি বিচাৰে তেন্তে সিহঁতক লাগিব 8 দিন। এইটো বুজিব পাৰিছে নহয় কেনেদৰে কৰিছোঁ এইটো মই? এইটো আপোনালোকে যদি অকণমান এতিয়াও অসুবিধা ফিল কৰিছে ন, মই এনেকুৱা ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আলোচনা কৰিম, যিটো নেকি DHS 2022 আহিছিলে নন টেকনিকেল পেপাৰখনত। কিন্তু ইয়াতকৈ অকণমানকৈ পৃথক আছে কিন্তু প্ৰশ্নটো। তথাপি মই এই প্ৰশ্নটো আলোচনা কৰিছোঁ কেলৈ আপুনি বিভিন্ন ইউটিউবত আপুনি চাৰ্চ কৰি বিভিন্ন ইউটিউব চেনেলৰ আপুনি ভিডিঅ' চাব পাৰে। এইটো মেথড কিন্তু সিহঁতি নাই শিকোৱা। তাত সিহঁতি LCM মেথড বা অন্য কিছুমান মেথড ব্যৱহাৰ কৰি শিকাইছে। কিন্তু এইটো যদি আপুনি দুবাৰমান প্ৰেক্টিছ কৰে নহয় খুব ইজি পাব, মোৰ এইটো দৃঢ় বিশ্বাস আছে। কিন্তু ইয়াত মোক টাইমটো বচাবলৈ এই কেলকুলেশ্যনটো কৰি নেদেখালোঁ। আপুনি যেনেকৈ মন যায় কৰি ল'ব, কাৰণ যিহেতু আপুনি কেলকুলেশ্যন কৰিব নিশ্চয় জানে বুলি ভাবি লৈছোঁ। নতো বহুত দীঘল হৈ যাব চলিউশ্যনটো মানে। ঠিক আছে, এতিয়া এইটো যদি অকণমান অসুবিধা পাইছে ন, মই পিছৰ প্ৰশ্নটো আপোনাক অকণমান বুজাই দিছোঁ, এবাৰ সেইটো চাই লওক। ঠিক আছে, পাছৰ প্ৰশ্নটো চাম আহক। এতিয়া চাব 5 নম্বৰটো প্ৰশ্ন। যদি আগতো প্ৰশ্নত আপোনাৰ যদি অকণমান বুজাত খেলি মেলি হৈছে, আশা কৰিছোঁ এই প্ৰশ্নটো আপোনাৰ একেবাৰে কনচেপ্ট ক্লিয়াৰ হৈ যাব। আৰু এই প্ৰশ্নটো আহিছিলে কি? DHS 2022 আহিছিলে। এতিয়া প্ৰশ্নটো কেনেদৰে আমি সমাধান কৰিম চাব। ইয়াত কথা আছে কি? এটা কাম A আৰু B লগ লাগি কিমান দিনত কৰিব পাৰে? 10 দিনত কৰিব পাৰে বুলি আমাক মেনশ্যন কৰা আছে। 10 দিনত A B আকৌ সেই কামটোকে B আৰু C লগ লাগি কৰিব পাৰে কিমান দিনত? 15 দিনত কৰিব পাৰে বুলি আমাক কৈ থোৱা আছে। হ'ল। আকৌ সেই কামটোকে C আৰু A লগ লাগি সেই কামটো কিমান দিনত কৰিব পাৰে বুলি কৈছে? 20 দিনত কৰিব পাৰে বুলি কৈ থোৱা আছে। এতিয়া প্ৰশ্নতে সুধিছে কি? B অকলে সেই কামটো কিমান দিনত কৰিব পাৰিব নিৰ্ণয় কৰিব লাগে। গতিকে আমি এই প্ৰশ্নটো B অকলে কৰিলে কিমান দিন লাগিব সেই প্ৰশ্নটো উলিয়াব যাওঁতে আমি প্ৰথম A আৰু B আৰু C এই তিনিজন লগ লাগি কিমান দিন লাগিব সেই কথা আগধৰি উলিয়াই ল'ব লাগিব। তেতিয়াহে আমি ইয়াৰ এনচাৰটো উলিয়াব পাৰিমগৈ, মই যিটো মেথড শিকাব বিচাৰি আছোঁ। ঠিক আছে, এতিয়া চাব প্ৰথম কি কওঁ আমি? ইয়াততো এজন ব্যক্তি বুলি ভাবি ল'ম, এইটোকে এজন ব্যক্তি ভাবি ল'ম, এইটোকে এজন ব্যক্তি বুলি ভাবি ল'ম। গতিকে ফৰ্মুলা মতে বহাই দিম। ফৰ্মুলা মতে আছিলে কি? যে প্ৰথমতে এজনক এজন ব্যক্তি A + B টোক কি এজন ব্যক্তি বুলি ভাবিছোঁ, B + C টো কি বুলি ভাবিছোঁ মই? সেইটোকে এজন ব্যক্তি বুলি ভাবি লৈছোঁ। হ'ল। আৰু C + A সেইটোকো মই এজন ব্যক্তি ভাবি লৈছোঁ। ইকুৱেল চিন্তাত ইকুৱেলটো ইয়াত লিখিব আছিলে, মই তলত লিখিছোঁ যেনিবা দেই, কাৰণ অকণমান জেগাৰ কাৰণে তলত লিখিছোঁ মই। এতিয়া কি হ'ব তেতিয়াহ'লে আমাৰ ইয়াত ওপৰত কিমান হ'ব? X × Y × Z। Xৰ জেগাত কোন আছে? 10 আছে। Y জেগাত কোন আছে? 15 আছে। আৰু ইয়াৰ জেগাত আছে 20। ঠিক আছে, তাৰপৰা ইয়াত হ'ব X × Y। X × Y মানে কি হ'ব? 10 পূৰণ কি হ'ব? 15 হ'ব। যোগ 15 পূৰণ কি হ'বগৈ? 15 পূৰণ কি হ'বগৈ? 20 হ'বগৈ। যোগ তাৰপিছত হ'ব ইয়াত হ'ব 20 পূৰণ কি হ'বগৈ? 20 পূৰণ 10 হ'বগৈ। ইয়াক যদি সমাধান কৰোঁ আমাৰ কেনেকুৱা হ'ব? তলত যদি সমাধান কৰোঁ আপুনি নিশ্চয় সমাধান কৰিব পাৰিব, কাৰণ 10 15ক 150 হ'ব। 10 15ক পূৰণ কৰিলে 150। 150 যোগ 300 তাৰপিছত 150 যোগ 3 মানে 450। 450 যোগ 200। 450 যোগ 200 হ'লে মানে 650। তলত হ'বগৈ 650। ওপৰত হ'বগৈ 10 পূৰণ তাৰপৰা 10 পূৰণ 15 পূৰণ 20 হ'লগৈ। এতিয়া আমি ইয়াত সৰল কৰিব পাৰিম। A0তে A0টো কাটি দিলোঁ, আৰু ইয়াক যদি কাটোঁ, ইয়াক যদি 5 কাটোঁ, 10ক যদি 5 কাটোঁ দুবাৰ যাব,
আৰু 65ক যদি 5 কাটোঁ কিমান বাৰ যাব 13 বাৰ যাব আৰু কেলকুলেশ্যন আমি ইয়াত কাটিব নোৱাৰিম গতিকে আমাৰ এনচাৰটো কি হ'ব ইয়াত যদি চাওঁ a + b আছে b + c আছে c + a আছে তাৰমানে আপুনি যে কৈ আছিলোঁ কি হ'বগৈ 2 টাইমছ অফ কি হৈ যাব a + b + c এনেকৈ তিনিজনৰ দুগুণে যদি কামটো কৰে কিমান সময় লাগিব ওপৰত হ'ব 2 পোন্ধৰ এইটো 2 পোন্ধৰ 30 30 2 ত্ৰিছং 60 2 ত্ৰিছং 60 2 ত্ৰিছং 60 হ'ব তলত হ'ব 13 যদি এনেকুৱা দুগুণ মানুহে কাম কৰে ইমান দিন লাগিব এতিয়া আমি উলিয়াবলৈ এগুণৰ কাৰণে গতিকে মানুহৰ সংখ্যা দুগুণৰ পৰা এগুণলৈ গুচি আহিলে গতিকে আমাৰ কি হ'ব ইয়াক দুগুণ কৰি দিব লাগিব দিনটোক দুগুণ কৰি দিম 60/13 * 2 হৈ যাব তাৰমানে আল্টিমেটলি যেতিয়া সলভ কৰোঁ কিমান আহিব 120 ডিভাইডেড বাই কিমান হৈ যাবগৈ 13 ডেইজ লাগিব যদি এ বি চিয়ে কামটো কৰে এ বি চিয়ে যদি কামটো একেলগে কৰে এতিয়া চাব আমি কি পালোঁগৈ যে এ বি আৰু চিয়ে কামটো একেলগে কৰিলে কিমান লাগিব 120/13 ডেইজ লাগিব এই কথাটো পালোঁগৈ কিন্তু আমাক এতিয়া উলিয়াব কৈছে কি যে বিয়ে অকলে কৰিলে কিমানি লাগিব আমি সেইটো নিৰ্ণয় কৰিব লাগে যেটো জেগা অভাৱ আছিলে গতিকে মই কি কৰিলোঁ ইয়াত বাইকখিনি ৰিমুভ কৰি দিলোঁ ঠিক আছে আপোনালোকে এবাৰ ৰিপিট কৰি দৰকাৰ চাই ল'ব যেটো এ বি চিয়ে কামটো কৰিব লাগিব কি 120/30 ডেইজ লাগে এ বি চিয়ে যদি একেলগে কামটো কৰিব বিচাৰে কিন্তু আমাক লাগে বিয়ে অকলে কৰিলে কিমান লাগিব এটা এটা কথা চাব আপোনালোকে আমি যদি ইয়াৰ পৰা a + b + c পৰা যদি আমি c এ a একেলগে কাম কৰাটো যদি বাদ দি দিওঁ ইয়াত চাওক a c টো বাদ দিলে থাকি যাব কোন অকলে কোন থাকি যাব b থাকি যাব যদি বাদ দিওঁ তেতিয়া এনচাৰটো আহি যাব না আহি যাব নিশ্চয় আমাৰ এনচাৰটো আহি যাব কিন্তু এতিয়া ইয়াৰ কাৰণে ফৰ্মুলাত কোনটো ব্যৱহাৰ কৰিম জানেনে আপুনি যেহেতু আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁতে এটা কথা কৈছিলোঁ কি যদি a আৰু b এ একেলগে এটা কাম x দিনত কৰে আৰু a টোৱে যদি সেই অকলে কামটো যদি কৰিব বিচাৰে y দিনত কৰিব পাৰে তেন্তে b এ সেই কামটো অকলে কৰিবলৈ কিমান লাগিব xy ডিভাইডেড বাই y - x লাগিব এই ফৰ্মুলাটো আমি 2 নম্বৰ প্ৰশ্নৰ আলোচনা কৰিছিলোঁ যদি a b একেলগে এটা কাম x দিনত কৰিব পাৰে a যদি সেই কামটো y দিনত অকলে কৰিব পাৰে তেন্তে b এ অকলে সেই কামটো কৰিবলৈ কিমান লাগিব xy বাই y - x লাগিব গতিকে ইয়াত a + b জায়গাত কোন আছে ইয়াত ইয়াত এই ফৰ্মুলাত আছিল a + b ইয়াত a + b + c আছে এই তিনিজন আছে ইয়াত দুজন আছিল যেনিবা তিনিজন আছে কথা এটাই আছে ইয়াত যেনিবা এজন আছিল ইয়াত দুজন আছে কিন্তু কথাটো একেটাই বুজাই আছে ঠিক আছে এতিয়া সেই ফৰ্মুলাত ব্যৱহাৰ কৰিম ফৰ্মুলাত কি কৰিম এতিয়া a + b + c কৰা আমি ৰিজাল্টটো কিমান বুলি পাইছিলোঁ আমি জাষ্ট আমি উলিয়াইছিল নহয় যে a + b + c ৰিজাল্ট কিমান আছিল 120 বাই কিমান আছে 120/13 আছে গতিকে ওপৰত হ'ব x * y x ৰ জায়গাত কি আছে 120/13 আছে তাৰমানে 120 ডিভাইডেড বাই কিমান আছে 13 আছে ইনটু y জায়গাত কোন আছে c + a কিমান c + a কোনটো আছিলে বাৰু c এ a একেলগে কোনে কিমান লাগে 20 ডেইজ লাগে এইটো আছিলে নহয় জানো 20 ডেইজ লাগে গতিকে y জায়গাত কোন 20 তলত কি হ'ব y মাইনাছ তাৰমানে 20 মাইনাছ কি হ'ব x হ'ব তাৰমানে 120/13 নহয় জানো 120/13 গতিকে ইয়াক যদি আমি সমাধান কৰোঁ দেখিবলৈ কেনেকুৱা হ'ব এতিয়া কেনেকৈ কৰিম আমি এতিয়া ইয়াক যদি সমাধান কৰোঁ মই ইয়াত কৰিছোঁ সমাধানটো ঠিক আছে এইটো বি এ অকলে কৰিলে কিমান লাগিব সেইটো উলিয়াব গৈ আছোঁ ওপৰত হ'বগৈ 120 আৰু ইনটু 20 কাৰণ এইটো 20টো ওপৰত নহয় জানো 120 লগত এই 20টো ওপৰত হয় ওপৰত পাতিলোঁ তলত কিমান হ'ব 13 হ'ব ঠিক আছে আৰু তলত কি কৰিম এতিয়া তলত কি কৰিব এইটো চাব মই এই 13টো এলচিএম লৈ ল'লোঁ 13 যদি এলচিএম লওঁ ইয়াত হৈ যাব কিমান 260 মাইনাছ 120 হৈ যাব হ'ল তেতিয়া এই 13টোৱে কাটি দিলোঁ তেতিয়া ইয়াৰ এনচাৰটো আহিবগৈ ওপৰত থাকিব 120 ইনটু 20 তলত হ'বগৈ 260 বা যেতিয়া 120 গুচি যাব থাকি যাব 140 থাকি যাব 140 থাকি যোৱা মানে আমি যদি কটাকটি কৰোঁ এই শূন্যটোৱে কাট যাব এই দুইটোৱে ইয়াক কাট যাব কিমান যাব 7 বাৰ যাব এতিয়া মানে 120 বাই মানে এনচাৰটো আহিলে কিমান 120 ডিভাইডেড বাই 7 আহিলে ইয়াক যদি আমি এতিয়া যদি কৰোঁ কোনটো আহিব তেতিয়াহ'লে আমাৰ এনচাৰ আহিব 7 এ 120 যদি ডিভাইড কৰোঁ কিমান আহিব আমি 7 এ 120 যদি ডিভাইড কৰোঁ এবাৰ যাব এইটো 7 দিলোঁ কিমান আহিব 50 আহিব তাৰপিছত আমি দিম কিমান 7 7 গুণ 49 হ'লে ৰিমাইণ্ডাৰ 1 মানে বাকী 1 থাকিব তাৰমানে ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰোঁ গৈছিলে কিমান 17 বাৰ গ'ল 17 বাৰ হৰণ গৈছিলোঁ 7 বাকী থাকিলে 1 সেইটো হ'বগৈ তাৰমানে এনচাৰ নম্বৰ কোনটো হ'ব এনচাৰ ডিটো হ'বগৈ তাৰমানে আমাৰ 5ম নম্বৰ প্ৰশ্নটোৰ শুদ্ধটো হ'বগৈ ডি
এইটো মই দুটা টুকুৰাত কৰিলোঁ কাৰণ যিহেতু আমাৰ জেগাৰ অভাৱ আছিলে নিশ্চয় আপোনালোকে বুজিব পাৰিছে যদি আগতো প্ৰশ্নত A প্লাছ বি প্লাছ চিয়ে যদি A প্লাছ বি প্লাছ চিয়ে একেলগে কৰা কিমান দিন সময় লাগিব তাৰমানে একেলগে কৰিলে কিমান দিন সময় লাগিব যদি আপোনাৰ অসুবিধা পাইছিলে এইটোত মই আকৌ আলোচনা কৰি দিলোঁ আশা কৰিছোঁ এইবাৰ আপোনালোকে প্ৰশ্নটো ভালদৰে বুজি পাইছে আৰু আপুনি যদি দুটা এনেকুৱা নহয় 2-3টা প্ৰশ্ন আপুনি নিজে কৰি চাব বহুত ইজি পাব ঠিক আছে আৰু আপোনাক মই এই ট্ৰিকটো লগাবলৈ এটা প্ৰশ্ন আপোনালোকৰ বাবে দিছোঁ সেই প্ৰশ্নটো এবাৰ চাই ল'ব আৰু যদি আপুনি সলভ কৰিব পাৰে কমেণ্ট বক্সত তাৰ উত্তৰটো দিবলৈ নাপাহৰিব ঠিক আছে প্ৰশ্নটো চাই লওক এই প্ৰশ্নটো আপোনালোকৰ বাবে দিলোঁ প্ৰশ্নটো আপুনি নিজে এবাৰ পঢ়ি ল'ব যিহেতু মই পঢ়ি পেলাই টাইম পাছ নকৰোঁ যিহেতু অলৰেডি ভিডিঅ'টো বহুত দীঘল হৈ গৈছেগৈ ঠিক আছে এই প্ৰশ্নটো আপোনালোকে কি কৰিব সলভ কৰি পেলাই যেটো মই অলৰেডি মেথডটো শিকালোৱে আপোনালোকে সেইটো সলভ কৰি পেলাই কমেণ্ট বক্সত ইয়াৰ উত্তৰটো জনাব নাপাহৰিব লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ যদি আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ